বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু আপোনাৰ ইউটিউব চেনেল ডিএছ নিউজ চেনেললৈ। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, কিয়নো এনেধৰণৰ জেনেৰেল নলেজৰ প্ৰশ্ন আপোনালোকৰ বাবে মই সদায় আগবঢ়াওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইব কৰে যদি লগাতে কাষত থকা বেল আইকনটো দবাই দিব, কিয়নো এনেধৰণৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, কিন্তু আৰম্ভ কৰাৰ আগতে আমাৰ ইণ্ট্ৰ'টো লগাই লওঁ। বলক। বন্ধুসকল আপোনালোকলৈ আজি আনিছোঁ বিভিন্ন ধৰণৰ প্ৰশ্ন, আৰু সেই প্ৰশ্নৰে প্ৰথম প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰশ্নটি হৈছে 1971 চনত ভাৰত পাকিস্তান যুদ্ধৰ শেষত কি চুক্তি স্বাক্ষৰ হৈছিল? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন 10 ছেকেণ্ডৰ ভিতৰত। যদিহে পাৰে সময় আৰম্ভ হৈ পৰিছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. বন্ধুসকল আপোনালোকে উত্তৰ দিবলৈ সক্ষম হৈছেনে? 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত কি চুক্তি হৈছিল? যদিহে সক্ষম হোৱা নাই, উত্তৰটো হৈছে চিমলা চুক্তি। এই চুক্তিয়ে স্বাক্ষৰ হৈছিল 1971 চনত, যেতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল। বন্ধুসকল আপোনালোকলৈ আগবঢ়াব লৈছে দ্বিতীয়টি প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটি হৈছে কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল পুৰস্কাৰ পাইছিল? যদিহে আপোনালোকে জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব 10 ছেকেণ্ডৰ ভিতৰত, আৰু উত্তৰটো দিবলৈ সক্ষম হওক। সময় আৰম্ভ হৈ পৰিছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. বন্ধুসকল আপোনালোকে ভাবি পাইছেনে, অৰ্থাৎ উত্তৰ দিবলৈ সক্ষম হ'ব পাৰিছেনে যে কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল পুৰস্কাৰ পাইছিল? যদিহে পৰা নাই, উত্তৰটো মই আগবঢ়াইছোঁ। এই উত্তৰটো হৈছে গীতাঞ্জলি গ্ৰন্থৰ বাবে 1913 চনত তেওঁ নোবেল পুৰস্কাৰ পাইছিল। সকল তৃতীয় প্ৰশ্নলৈ যোৱাৰ আগতে মই আপোনালোকলৈ এটি অনুৰোধ আগবঢ়াইছোঁ যে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যদি নতুন ভিউৱাৰ্ছ কোনোবাই চাই আছে, কিয়নো এনেধৰণৰ মই জেনেৰেল নলেজ ৰিলেটেড প্ৰশ্ন মই সদায় আগবঢ়াওঁ। আহক এতিয়া আমি তৃতীয় প্ৰশ্নটো আৰম্ভ কৰোঁ। আগবঢ়াইছোঁ আপোনালোকলৈ দ্বিতীয়টি প্ৰশ্ন। কোন কমিশ্যনাৰ আজ্ঞা মৰ্মে RBI গঠন কৰা হৈছিল? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব 10 ছেকেণ্ডৰ ভিতৰত, আৰু উত্তৰ দিবলৈ সক্ষম হ'ব। সময় আৰম্ভ হৈ পৰিছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. বন্ধুসকল আপোনালোকে শুদ্ধ উত্তৰটো বিচাৰি পাইছেনে বাৰু? কাৰ আজ্ঞা মৰ্মে RBI গঠন কৰা হৈছিল? যদিহে নাই পোৱা, মই উত্তৰটো দিছোঁ হিলটন য়ং। এইজনেই হয় সেইজন যাৰ মৰ্মে RBI গঠন কৰা হৈছিল। বন্ধুসকল আপোনালোকলৈ আগবঢ়াব লৈছে শেষৰ প্ৰশ্নটি, অৰ্থাৎ অন্তিম প্ৰশ্নটি, আৰু সেই প্ৰশ্নটি হৈছে কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? আপোনালোকে জানেনে বাৰু? যদিহে নাজানে দিবলৈ চেষ্টা কৰকচোন 10 ছেকেণ্ডৰ ভিতৰত, আৰু সময় আৰম্ভ হৈ পৰিছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. বন্ধুসকল আপোনালোকে শুদ্ধটো দিবলৈ সক্ষম হৈছেনে বাৰু? আৰু সেই উত্তৰটো হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। সেইখনেই হয় যিখন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল। বন্ধুসকল আপোনালোকলৈ আগবঢ়াইছে এটি প্ৰশ্ন, আৰু প্ৰশ্নটি হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে মোৰ নটিফিকেশ্যন বেলটো দবাই ল'ব, কিয়নো আপোনালোকে এনেধৰণৰ ভিডিঅ' আগতে পাবলৈ বাবে। আৰু আজিলৈ ধন্যবাদ, ইমানতে।